আপোনালোকে হয়তো যোৱা কিছুদিন ধৰি ইনষ্টাগ্ৰাম বা ফেচবুকৰ ৰিলত এটা ভিডিঅ' প্ৰায় দেখি আছে য'ত এজন ষ্টুডেণ্টক সোধা হয় যে হোৱাট ইজ ফটোচিনথেচিছ আৰু ষ্টুডেণ্টে কয় যে Photosynthesis is a very good synthesis. It is my favorite synthesis. In fact, I always take photos of this synthesis only. নতুন দিল্লীৰ টিংকিটোলা নামৰ ঠাইডোখৰত এখন স্কুল আছে আৰু সেই স্কুলখনৰ ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত ঘটি থাকে কিছুমান আচহুৱা ধৰণৰ ঘটনা अपने हेडमास्टर को बुलाओ सर ज्ञानेश्वर त्रिपाठी 49 नॉट आउट सर আৰু সেই মজাৰ কাহিনীবিলাকক লৈ এখন নতুন ছিৰিজ আহিছে Amazon প্ৰাইমত ছিৰিজখনৰ নাম হৈছে আদৰ্শ বাল বিদ্যালয় এই ছিৰিজখনত অভিনয় কৰিছে কে মেনন অৰ্চনা পুৰণ সিং এছপাইৰেন্সৰ নবীন অভিমন্যু আদিৰ দৰে বহু অভিনেতাই अब क्या करेंगे আচলতে আমাৰ প্ৰত্যেকৰে জীৱনত আমাৰ স্কুল লাইফটো সদায় বহুত বেছি স্পেচিয়েল হৈ থাকে আৰু স্কুলৰ আমাৰ মেমৰিবোৰে এতিয়াও আমাক কেতিয়াবা আমাক বৰ আমনি কৰে আৰু এই ছিৰিজটো চাই থকাৰ সময়তো আপোনালোকৰ সেই স্কুলৰ কিছুমান মেমৰি আকৌ ফ্লেশবেক আহিব পাৰে भारत के राष्ट्रीय पक्षी का नाम बताओ Chicken 65. এই ছিৰিজটো চাই থকাৰ সময়ত আপোনালোকৰ সেই স্কুলৰ কিছুমান নষ্টালজিয়াই হিট কৰিবই वुमेन्स डे की तरह लड़कों को भी अपना खुद का डे चाहिए लॉन डे हाँ हमें लौंडे चाहिए যেনেকৈ আমাৰ প্ৰত্যেকৰে স্কুলত এজন ছাৰ বা বাইদেউ আছিল যে খুব পিতে আৰু সেই খুব পিতা ছাৰ বা বাইদেউগৰাকীয়ে যেতিয়া পৰীক্ষাৰ বহি দিয়ে তেতিয়া আমাৰ অৱস্থাটো আৰু বেছি বেলেগ হৈ থাকে सर पिछले महीने आपने एक बच्चे को चोक स्लैम दे दिया था थोड़ा बहुत तो चलता है আৰু এনেকুৱা ধৰণৰ কিছুমান আমি পাৰ কৰি অহা জীৱনৰ কিছুমান ইনচিডেণ্ট এই ছিৰিজখনত দেখিবলৈ পোৱা যায় কাহিনীবোৰ এনেকুৱা যে স্কুলখনত ভাল ৰিজাল্ট কৰিব লাগে প্ৰেছাৰ আছে এখন চৰকাৰী স্কুল যিহেতু স্কুলখনে ভাল ৰিজাল্ট কৰিব লাগে আৰু ভাল ৰিজাল্ট কৰিবলৈ সেই ক্লাছ 10ৰ ষ্টুডেণ্টখিনিক মটিভেট কৰিবলৈ এজন নেটৱৰ্ক মাৰ্কেটাৰ লৈ আহে কাৰণ আমি সকলোৱে জানো যে নেটৱৰ্ক মাৰ্কেটৰ মানুহবিলাকে বৰ ধুনীয়া মটিভেট কৰে নেটৱৰ্ক মাৰ্কেটিঙৰ মানুহজন আহি সেই ষ্টুডেণ্টখিনিক কেনেকৈ মটিভেট কৰে কেনেকৈ সেই ষ্টুডেণ্টখিনি মটিভেট হৈ কি কৰে সেইটো আমি ছিৰিজখনত দেখিবলৈ পাম 30-40 মিনিটৰ 7টা এপিছ'ডৰ এই ছিৰিজটো চাই অলপো আমনি পোৱা নাযায় এটা কথা সঁচা যে ছিৰিজটো বহুত বেছি এক্সট্ৰা অৰ্ডিনেৰী কিবা তেনেকুৱা নহয় কিন্তু ছিৰিজটোৱে নিজৰ পাৰপাছটো চেল কৰিছে उर्मिला जी हम 5 बच्चों का मर्डर कैसे कर सकते हैं और लाश कहाँ छुपाएंगे আৰু এনেকুৱা ধৰণৰ কিছুমান মজা ঘটনাৰ এই ছিৰিজখন আচলতে বনোৱা হৈছে আৰু ডেফিনেটলি মই ৰিকমেণ্ড কৰিম যে আপোনালোকে এই ছিৰিজখন চাব পাৰে আৰু চাই অলপো আমনি নাপাব গতিকে যাওক Amazon প্ৰাইমত আদৰ্শ বাল বিদ্যালয় চাওক আৰু আপোনালোকৰ যদি কিবা ভাল চিনেমা ৰিকমেণ্ড আছে তেনেহ'লে কমেণ্টত আমাক সকলোকে জনাবলৈ নাপাহৰিব থেংক ইউ देखना इसका मीम कट जाएगा